প্ৰতিগৰাকী পিতৃ মাতৃয়ে সন্তানক পঢ় সন্তানক প্ৰাৰ্থনা কৰ, সন্তানক ডাঙৰক সেৱা কৰ, ভকতি কৰ, এই কথাবোৰ কৈ থাকোঁতেই পিতৃ মাতৃয়ে সমানে কৰি যাব লাগিব। খুব কম সংখ্যক পিতৃ মাতৃ আছে যি নিজেও সন্ধিয়া হোৱাৰ লগে লগে কিতাপ পঢ়ে বুলি ঠিকেই কয় সন্তানক, কিন্তু আজিকালি একাংশ মাতৃয়ে দেখিব সন্তানক পঢ় বুলি ক'লে নিজে কিন্তু মোবাইলটোত ৰিলছ চাই আছে। এতিয়া সন্তানে কি কৰিব, জুমি চাই থাকিব যে মা তুমি কি চাই আছা? এই মাকে ৰিলছ চাই আছে, সন্তানক পঢ়ি থাকিবনে? ডাঙৰকৈ দেউতাকে চিৰিয়েলখন লগাই থৈ দিছে, সন্তানে গধূলি সময়ত পঢ় বুলি কৈছে। সন্তানৰ এটা চকু আছে ইয়াত, এটা চকু আছে সেইফালে, কিজানি শুনিও থাকিব পাৰি, চাইও থাকিব পাৰি নেকি, কাণখন থিয় কৰি থৈছে চিৰিয়েলত কি হৈছে। গতিকে সেই সময়খিনিত, সেই সন্ধিয়াৰ সময়খিনিত টিভিটো বন্ধ কৰাৰ সিদ্ধান্তটো আপোনাৰ। যেনেকৈ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে শিক্ষয়িত্ৰী প্ৰথমগৰাকী মাতৃ, গতিকে প্ৰতিগৰাকী আয়ে নিজৰ সন্তানক যদি এগৰাকী শিক্ষয়িত্ৰী বুলি ভাবিও আৰম্ভণিৰ সময়খিনিত যদি সেই অনুশাসনখিনি কৰে, সেই ধৰণে যদি লালন পালন কৰে, তেন্তে আমাৰ সন্তান আধ্যাত্মিক নহয়, আমাৰ সন্তানৰ নৈতিক স্খলন ঘটিছে, এনেকৈ আপুনি কান্দিবলগীয়া নহয়। গতিকে মানুহ হৈ থাকিবলৈ হ'লে এই প্ৰতিযোগিতাবোৰ, যন্ত্ৰ সাজিবলৈ চেষ্টা কৰি থকা মনবোৰ কিন্তু সকলোৱে ত্যাগ কৰিব লাগিব। লাগে, আমাক নম্বৰ লাগে, আমাক আসন লাগে, কিন্তু কেৱল নম্বৰ, কেৱল আসন নহয়, ভাল মানুহ হৈ সেই আসনটো আমি ল'ব লাগিব। সন্তানৰ মনত চাকৰিটো তুমি পাই দিবই লাগিব নহয়, তুমি তোমাৰ মন অনুসৰি তুমি কামটো কৰা। আপুনি জোৰ দিলে নহ'ব আপোনাৰ মতে সন্তান চিকিৎসক হ'ব লাগিব, আপুনি জোৰ দিলে নহ'ব আপোনাৰ মতে সন্তান অভিযন্তা হ'ব লাগিব। সেই কথাখিনিত সন্তানৰ মনত কেনে প্ৰতিভা আছে, তেওঁ কোনটো দিশত, অৰ্থাৎ সেই মেকানিকগৰাকীৰ দৰে ক'ত গুৰটো মাৰিলে গাড়ীখন চলিব তেওঁ জনাকৈ তেওঁ যিমান প্ৰতিভাশালী, আপোনাৰ সন্তানো সিমানেই প্ৰতিভাশালী। কণমানিসকলক কোৱা হয় যে ককাই কেনেকৈ নমু কৰে কৰি দেখুওৱা, কিন্তু মায়ে কেনেকৈ নমু কৰে, দেউতাই কেনেকৈ নমু কৰে বুলি কোৱা নহয়। শব্দ দুটা ব্যৱহাৰ কৰা হয়, আমাৰ আইতাই কেনেকৈ নমু কৰে দেখুৱাই দিয়া, মানে ধাৰণাটো সৰুতে দিয়া হ'ল যে ককা আইতাহে নামঘৰলৈ যায়, ককা আইতাই নমু কৰে। মায়ে কেনেকুৱা কৰে দেখুওৱা বুলি ক'লে পাৰিলে খং কৰি দেখুৱাই দিব, মায়ে এনেকৈ খং কৰে। এই দেউতাই কেনেকুৱা কৰে দেখুৱাই দিয়া, আলহী আগত দেখুৱাই দিব, দেউতাই এনেকৈ খং কৰে। আচৰণ, ককাক আইতাকক দেখি যদি কৃষ্ণ বুলি ক'বলৈ শিকিছে, পিতৃ মাতৃও সেই আচৰণ যদি লাহে লাহে কৰে, সেই যে চাপটো আমি ভাবোঁ যে বয়স হ'লেহে নামঘৰলৈ যায়, আধ্যাত্মিকতাৰ এই কথাবোৰ এটা নিৰ্দিষ্ট বয়সৰ পাছত এই ধাৰণাটো আমাৰ পৰা নোহোৱা হৈ যাব। কৃষি কৰ্ম কৰিহে নাম ধৰ্ম, বোলে চাউল কথা তাৰ পাছত খৰি কথা। এই কৃষি কৰ্ম কৰাৰ পাছত আপুনি আপোনাৰ কামখিনি কৰি যাওক। কৰ্ম সংস্কৃতিৰ কথা সেই গুৰুজনাই আমাক শিকাই থৈ গৈছিল, গতিকে আমি সেই কৰ্মমুখী বাটেৰে বাট বুলিব লাগে, সেই কথাটো কিন্তু অনুভৱ কৰোঁ। কাৰণ মৈদামৰ পৰা হয়তো আজি লাচিত বৰফুকনে ক'ব, মই মোমাইক কটা নাছিলোঁ, মই কাটিছিলোঁ অসমীয়া মানুহৰ এলাহক, অসমীয়া মানুহৰ অপৈণতাকহে মই কাটিছিলোঁ। আৰু এটা প্ৰসংগ অকণমান উল্লেখ কৰিম যে সেৱাৰ ধৰ্ম, সেৱাৰ কৰ্ম বুলি আমি কৈ থাকোঁ, আমাৰ কাম কৰাৰ বহু মঞ্চ থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত এই আমাৰ দৰে নতুন প্ৰজন্মক কাম কৰিবলৈ সুযোগ দিয়াৰ মানসেৰে সেৱা ধৰ্ম কি তাক বুজোৱাৰ বাবে, কেনেকৈ মানৱ ধৰ্ম কৰিব লাগে, মানুহক সেৱা কৰিব লাগে, ঈশ্বৰৰ অৱস্থিতি, সেৱা কৰ্ম বুজিবলৈ এদিন জন্ম হৈছিল সেৱা বাহিনীৰ। গতিকে যুৱ প্ৰজন্মৰ প্ৰসংগটো কোৱাৰ লগে লগে সেৱা বাহিনীৰ কথা কিন্তু ক'ব লাগিব। এই শৃংখলিত সেৱা বাহিনীয়ে আমাৰ জীৱন সলাই দিব পাৰে। ই সেৱাৰ কৰ্মৰ প্ৰকৃতাৰ্থত কেনেকৈ ব্যৱহাৰ কৰা হয়, কেনেকৈ মানুহক সেৱা কৰা হয়, সেয়া উপলব্ধি কৰোৱাই সেৱা বাহিনীয়ে। গতিকে প্ৰতিগৰাকী যুৱক যুৱতীয়ে নিজকে সেৱক বুলি বা সেৱিকা বুলি যেতিয়াই ভাবিবলৈ আৰম্ভ কৰিব, তেতিয়াই নিজক বুজাৰ লগে লগে আমি যে মানুহ এই কথাষাৰ উপলব্ধি কৰিব, আমি আমাৰ কৰ্ম কৰিব লাগে এই কথাষাৰ উপলব্ধি কৰিব। আমি ভাবোঁ যে আমি প্ৰতিখন ঘৰৰ পৰা ওলাই আহোঁতে, আজি আপোনালোকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে, অকণমান সময়ৰ পাছত আপোনালোক ঘৰখনলৈ উভতি যাব, কাৰণ যাব লাগিবই। প্ৰতিদিনে ঘৰখনৰ পৰা ওলাই আহে, প্ৰতিদিনে ঘৰখনলৈ আপোনালোক উভতি যায়। ঠিক তেনেকৈ এনেকুৱা লাগে যে সেই পৃথিৱীখনত আমি যেতিয়া জন্মগ্ৰহণ কৰিছোঁ, আমিও এদিন সেই তেনেকৈ উভতি যাব লাগিব এটা নিৰ্দিষ্ট সময়। আজি যেনেকৈ আপোনালোক ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে হয়তো ভাওনা ভাগি চাই শেষ কৰি ঘৰা ঘৰি যাবই লাগিব, এটা নিৰ্দিষ্ট সময় থাকে। সেই সময়টোৰ ভিতৰত আপোনাৰ ঘৰখনত আপুনি যেনেকৈ হ'লেও গৈ পাবই লাগিব। জীৱনটো ঠিক তেনেকুৱা বুলি আমি ভাবি ল'ব পাৰোঁ যে এই জীৱনটো
মানুহ হিচাপে জন্ম লৈছোঁ, ঘৰখনলৈ যেনেকৈ উভতি যাবগৈ লাগে, ঠিক তেনেকৈ সেই আমি মানুহ হিচাপে জন্ম লৈও ইয়াৰ পৰা আমি তেনেকৈ কিন্তু উভতি যাব লাগিব। বাহিৰলৈ ওলাই আহোঁতে বজাৰ কৰিবলৈ যেনেকৈ আমাৰ হাতত এখন তালিকা আহে যে আজি এইকেইটা বজাৰ কৰিম, ছাত্ৰ ছাত্ৰীসকলৰ মনত যেনেকৈ কথাবোৰ থাকে যে স্কুলত আজি এইকেইটা কথা শিকিম। জীৱনত আপুনি যদি বহুত টকা উপাৰ্জন কৰি জীৱনটো সুখে শান্তিৰে অতিবাহিত কৰিব বিচাৰে, তেতিয়াহ'লে 4টা কথা আপুনি কাকো ক'ব নালাগিব। কি সেই 4টা কথা আজি এই ভিডিঅ'টোৰ সহায়তে আপোনালোকে সকলোখিনি জানিব পাৰিব। কিন্তু আপোনালোকে সেই 4টা কথা জনাটো অত্যন্ত জৰুৰী। গতিকে ভিডিঅ'টো অকণ স্ক্ৰিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। নম্বৰ 1, আপোনাৰ সপোন মানে আপুনি কি কৰিব সেই কথা আপুনি কেতিয়াও কাকো নজনাব যে মই এনেকুৱা এটা বিজনেছ কৰিম, মই অমুকটো কৰিম, মই এনেকৈ কৰি ধনী হৈ যাম। এনেকৈ যদি মানুহৰ আগত আপুনি কয়, তেতিয়া আপোনাক ক'ব তই এই কামটো কৰিব পাৰিবি জানো? তোৰ ওচৰতনো কি আছে? তোৰতো ইমান টকা নাই। তেতিয়া আপোনাৰ কি হ'ব? মনত এটা সন্দেহ সোমাব আৰু সেই কামটো আৰু আপুনি কেতিয়াও কৰিব নোৱাৰিব। নম্বৰ 2, আপুনি দিনে ৰাতিয়ে কষ্ট কৰি কাম এটা কৰি আছে, নতুন কিবা এটা শিকি আছে। এই কামটো কৰি আপুনি নতুনকৈ কিবা এটা কৰিব। এই কথাটো যদি আপুনি আনক কয়, তেতিয়া আপোনাক মানুহে হাঁহিব, ঠাট্টা কৰিব, নহ'লে আপোনাক ভুল পৰামৰ্শ দিব। নম্বৰ 3, আপোনাৰ পৰিয়ালৰ ব্যক্তিগত সমস্যা কাৰো আগত ক'ব নালাগে। সকলো মানুহৰে জীৱনত সমস্যা থাকেই। স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা কাজিয়া বা পৰিয়ালৰ কোনোবা সদস্যক লৈ চিন্তিত হৈ থকা, এই কথাবোৰ যদি আপুনি কাৰোবাক কৈ ফুৰে, সিহঁতে আপোনাক সহায় নকৰে, বৰঞ্চ আপোনাৰ কমজুৰিৰ ফাইদাহে উঠাব। সেইকাৰণে আপোনাৰ দুখক শক্তি বনাওক আৰু সকলোকে তেতিয়াহে জানিবলৈ দিব যেতিয়া আপুনি সফলতা লাভ কৰিব। নম্বৰ 4, আপোনাৰ আৰ্থিক স্থিতিৰ কথা আপুনি কাকো নজনাব। নিজৰ আৰ্থিক স্থিতি সদায় গোপনে ৰখা উচিত, কিয়নো যদিহে আপোনাৰ আৰ্থিক স্থিতি সবল, তেতিয়া মানুহে আপোনাক ঋণ খুজিবলৈ আৰম্ভ কৰিব। আৰু যদি সবল নহয়, আপোনাৰ ওচৰত টকা পইচা বেছি নাই বুলি জানে, তেতিয়া আপোনাক মানুহে সন্মান নকৰিব। সেয়েহে নিজৰ আৰ্থিক স্থিতিৰ কথা কেতিয়াও আনৰ আগত নক'ব। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো চাই আপোনালোকৰ যদিহে ভাল লাগিলে, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষত থকা নটিফিকেশ্যন বেলটো দবাই অল কৰি লওক। ধন্যবাদ।